গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু VVK ব্লগছ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। একচুৱেলি আজি আমাৰ ছানডে মানে আজি হ'ব আমাৰ ভেলাঘৰৰ কাম হ'ব। গতিকে আপোনালোকক ফাৰ্ষ্ট পাৰ্টত দেখাইছিলোঁ আমাৰ সেইদিনাখনে বাট ওলাই গৈছিল আৰু যিখিনি কাম কৰিছিলোঁ দেখা গৈছে। তো আজি আৰু কি কাম হয় আপোনালোকক দেখাই থাকিম। তাৰ আগতে মই অলপমান কিবা কিবি খাই লওঁ। তো গাইজ খোৱা লোৱা হৈ গ'ল। তো এতিয়া মই মটকলৈকে যাই আছোঁ। তো তাতে যাই দেখি আছোঁ আৰু আহিছে আমাৰ মানুহ মোটামুটি গোটেইখিনিয়ে আহিছে। তো কোন আহিছে কোন অহা নাই গোটেইখিনি দেখাম। পথাৰ আহি পালোঁ, এইফালে কাম আৰম্ভ কৰিছে। মোটামুটি আমাৰ নাই চলি আছে। গাইজ এই আমাৰ মদ জুতি আছে, আমাৰ ৰস জিতেন কলিতা। তো গাইজ এটা দুখৰ কথা মানে এইটোৱে দুখৰ কথা মানে চলি নাই গাইজ। লাহে লাহে এইটো প্ৰথা মানে চেচে হ'ব যেন পাইছোঁ আমিও। এই 4-5জন মানুহ ওলাই আহিছে গাইজ, কিন্তু আজি মদটো ওলাব লাগে আহিছে। মতে আমাৰ ৰবিবাৰ, নেক্সট আমাৰ কোনো দিন খাটাৰ কাৰণে সময় নাই কাৰো হাতত, চব কামে ব্যস্ত। কিন্তু মানুহগিলা আজিৰ দিনটোতো মানে ওলাই আহিব বিচৰা নাই। কি কৰিম গাইজ, যিখিনি পাৰোঁ আমি কৰি থৈ দিম আৰু উপায়টো নাই। ফাইনেলি গাইজ আমাৰ মদটো জোতা হৈ গ'ল প্ৰায়, এতিয়া কামৰা বান্ধাহে কথা আৰু। এটা কামৰা বান্ধা আমাৰ টোটেলি মোটামুটি শেষেই আৰু। এতিয়া আমাৰ চাহ আহিছে, আমি চাহ খাই ল'ম গাইজ। চাহ আহিছে এতিয়া দুধ বিস্কুট গাইজ। চাহটো মেইন, আমি চাহ খাই ল'ম পুৰা একদম। কি খাইছ গাইজ? চাহ খাইছে আমাৰ থকা বিতুদা ৰস আৰু আমাৰ চাৰ চাহ খোৱা ষ্টাইল চাহ। এই চাহ যজ্ঞৰ ঘৰ কামিং চুন আমাৰ গাইজ। এই চাহ এই পুৰা আহি গৈছে আমাৰ চুমুৰা আৰ্কিটেক্সাৰ ফিনিচিং। এই লাষ্ট ভিডিঅ' তোমাৰ কমেণ্ট মাৰিছিল আহিম বুলি, তো আজি নিশ্চয় আহি পাইছিল মানে। তো গাইজ আমি চাহ নিব আহিছোঁ, চাহে খাই আছোঁ। আজি মোটামুটি 3-4মান চাহে খালোঁ। আমাৰ চাহটো মেইন আগতে। তো এইটো আমাৰ চাহ চলি আছে আৰু এইভাগে মই দেখা নাই। এডাল কি এডাল সৰ্প নেকি? অজগৰ চুমুৰডাল কি? এডাল চালে একদম বঢ়িয়া বস্তু। মতা ন? কিমান ডাঙৰ চাওঁ? এডাল দি বঢ়িয়া। উঠিলা নেকি? এটা গাছত উঠিলা নেকি? গাছত উঠি দিছা নেকি? বঢ়িয়া যাওঁ বান্দাজ যাওঁ তুমি। তো গাইজ এতিয়া আমি যাওঁ ঘৰক লাগি, ভাতটো খাই আহোঁ। ভাত খাই কিনে আৰু কাম আছে, বহুত কাম আছে গাইজ। কি হ'ব টকা খানা হ'ব নেকি আজি? খাওঁ খাওঁকেই থাকা তই।
তো ৰাতিকলৈ কি গেৰাণ্টি নাই গাইজ, আজি খানা হৈ যাব পাৰে। তো যদি হয় একেলগে ভিডিঅ'টো গোটেই একেলগে কণ্টিনিউ কৰিম। ভাত চাত খাই ওলাই আহিলোঁ। ভাবছিলোঁ আজি কামখিনি শেষ কৰিম বুলি। তো গাইজ চাওঁ আৰু কিমান দূৰলৈকে পাৰোঁ কৰিব চেষ্টা কৰি আছোঁ। মানুহ হৈছে তথাপিতো যি নহওক বাৰু, মানে এতিয়া এটা প্ৰচেছ কৰি ল'ব লাগিব। আমি কেইটামানে কল চুচনি আনিব যাব লাগিব আৰু কেইটামানে আপোনাৰ জাম মাৰি থাকিব লাগিব। তেতিয়াহে তাৰমানে কামখিনি অলপ আগবাঢ়িব। কাৰণ তাৰমানে ৰাতি আৰু খানা খোৱা কথা আছে গাইজ। চাই দিয়ক, যদি খানা হৈ যায় গাইজ হাঁহ হ'ব, হাঁহ খাবা আৰু। তুমি দিনা আজি কি হ'ব আৰু? আজি এতিয়া যাম মাৰিম এতিয়া আমি। তাৰপিছত নাৰাটো দিলো, নাৰা মানে নাৰা নহয় এইবাৰ, এবাৰ খেৰ এই খেৰ যি মানে মাৰা মাৰা পিছত যি গুড়াটো ৰৈ যায় সেই খেৰ হ'ব। নাৰা কাটাৰ সময় অভাৱ। নাই, কাচি মাৰা সময় নাই। আৰু ৰাতি কি হ'ব? ৰাতি হাঁহ জহা কোমৰা দি দিব লাগিব, জহা কোমৰা দি, মৰিগাঁৱত জহা কোমৰা, নলবাৰীৰ হাঁহ। খাম এবাৰ গাইজ, ৰাতিওতো খাম। কি হয় আমাৰ কাম কৰিব আহিছে গাইজ। এইটো লাগে দে পিছত দিগদাৰ, পিছত নুমৈ, পিছত নুমজি। এ বঢ়িয়া। গাইজ এতিয়া আমি কল চচনি নিব আহিছোঁ। একদম পুৰা কল চচনি টানত ব্যস্ত। হা গাইজ যাম মাৰি মাৰি গাইজ ৰাতি হৈ গ'ল। ভগৱান দিম নে কি আৰু? তুমি কি ক'বা? মই বৰ্তমান আকৌ দেখা নাই, কিন্তু আমি মদ দাঙি দিম। 90% বৰ্তমান হ'ল আমাৰ। মদ দাঙি দিম। এতিয়া মই ঘৰ আহি পালোঁ, মানে তাতে ৰাতি হৈ যোৱাৰ কাৰণে দেখুওৱা নহ'ল। এতিয়া খানা হ'ব, তো তাৰে কাৰণে অলপমান যোগাৰ আছে, কিবা যোগাৰ জাতি কৰিব লাগিব, পইচা অলপ তুলিব লাগিব। গতিকে দেখাই থাকিম খানাৰো আপোনালোকক ভিডিঅ' দেখাম আজি একেলগে। তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকক লাষ্টক লাগি। তো গাইজ এতিয়া আমাৰ ইয়াতে খানা হ'ব। এখন আমাৰ টেনিছ ফিল্ড নহয়, চৰি বেডমিণ্টন ফিল্ডত। তাৰে আগেদি আমি খানা খাম ডাঙৰ ঢকা। আমি ৰাতি কাৰণে এতিয়া হাঁহ বিচাৰি আছোঁ। এইটো এটা আৰু এটা নিচি আমাৰ মিনাল তাই, গতিকে একদম কাটি বাচি খাই। এ হৰেণ মাত একবাৰ মাত নামতা গিয়া হৰেণ বাপা। দুটা নিধন হৈ গ'ল আমাৰ। আৰু এইফালে খানা যোগাৰ পুৰা একদম ধুমধাম। আমাৰ হাঁহ একদম চেলেকিনি ৰেডি। এইফালে আলু পিঁয়াজ আছে গাইজ, এইফালে জহা কোমৰা গাইজ। আমাৰ খানা খোৱা মানুহ ৰখি আছে। আমাৰ কোনিটো ডেকা ডেকা চকু ৰঙা আছে নেকি? ৰঙা কিয় ৰঙা হৈছে মানুহটো? নেকি আমাৰ এই হাঁহ ভৰি আছে আমাৰ ডেকাই, আৰু আমাৰ এইফালে ৰক হাঁহ ভৰি আছে গাইজ। এইটো গাইজ আমাৰ স্পেচিয়েলিষ্ট পুৰা একদম আমাৰ ৰক, এইটোত বেলেগে নৰে গাইজ। আমাৰ দেখা নাই কি কাটব গাইজ। গাইজ আমি এতিয়া 1টা বাজি গৈছে, ভাতকেইটা 1টা বজাত ভাত খাই আছোঁ আমি। বঢ়িয়া। মাংস দিয়া নাই তাক লাগি, এইফালে আনি আছে। এতিয়া আমি বঢ়িয়াকৈ জুই পুহি আছোঁ, ভাত তাত খালোঁ, লাহেকৈ আমি আৰু ঘৰত যাম। কৈছোঁ মোৰ বাই 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 বাই, ঘৰত যাম। বাই বাই। তো বাই বাই, আমি ঘৰক লাগি যাই থাকিম লাহে লাহে আৰু।